Hi, hello, namaskar and welcome back to my channel SNB Blog. আজি হ'ল পুহ মাহৰ লাষ্ট তাৰিখ সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তো আজিৰ পুহ মাহৰ লাষ্ট তাৰিখ হ'ল উৰুকা। তো আজি হ'ব ধামাকা। আৰু এফালে খানাৰ যা যোগাৰ ষ্টাৰ্ট হৈ গৈছে। আচলতে মোৰ তিনিটা বিহুহে ভাল লাগে, কিন্তু তাৰ ভিতৰত মোৰ চবতকৈ ভাল লগা বিহুটো হ'ল ভোগালী বিহু। কাৰণ ভোগালী মানে হ'ল খানা, আৰু খানা হ'ল মেইন। এয়া এনাই মানে আমাৰ আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে আইতাক এনাই বুলি সম্বোধন কৰোঁ। হা উৎসাহটো আছে নাই? উৎসাহ ইমান বিহু পাতিছো এতিয়া মই আনন্দতে শাক পাচলিকে কাটিছো। আপোনাৰ কেনেকুৱা লাগিছে? মোৰ মানে এতিয়া মই মিক্স চব্জি কাটি আছো। মিক্স চব্জি বিলাহী তোমাৰ গেছ ফৰ্মৰ বস্তু চবৰে নকৰে নহয়, যা হজমি শক্তি ভাল। এতিয়া বিহুত আৰু চব খাব লাগিব এফালৰ পৰা। ঠিক আছে, এতিয়া মিক্স চব্জি বনাই আছো। ভোগৰ বিহু হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। কি কৈছে? এয়া চাওক, লোকেল বাৰ্বিকিউ বনি আছে, মাংস মেৰিনেট হৈ আছে পুৰা। 2 কেজি মাংস, 2 কেজি মাংস মেৰিনেট চলি আছে। এইখিনি লোকেল বাৰ্বিকিউ নেশ্যন হৈ যাব। এতিয়া জুইৰ ওপৰত দি দিম, তেতিয়া পাছত পুৰি। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি। এইটো চিষ্টেম চাওক এবাৰ। জাতিলাও গছ, তাৰ তলতে খানা, জাতিলাও গছৰ পৰা ছিঙিব, ডাইৰেক্ট কেৰাহীত পেলাই দিব, জাতিলাও ৰেডি। সপোনে কাৰে সাজিছে তুমি মই। এয়া এইফালে আমাৰ চলি আছে লোকেল বাৰ্বিকিউ নেশ্যন। এই বাৰ্বিকিউ বুলি একো নাই, এইবোৰ নামহে। মছলা সানিব, মাংস চাৰিফালে 4টা খুটি পুতিব, ওপৰত জালনা এখন দিব, দি দিব, বাৰ্বিকিউ ৰেডি। আলেঙে আলেঙে কিনো প্ৰেম সানিলে সপোনে কাৰে সাজিছে তুমি মই। তো এয়াই আছিল সৰু ভিডিঅ'। সকলোকে ভোগালী বিহুৰ পুনৰবাৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। জয় আই অসম। সাজিছে